নমস্কাৰ বন্ধু-বান্ধৱীসকল, মোৰ ইউটিউব চেনেল মুন্না ভাইলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই এটা ডেইলি ব্লগ বনাবলৈ গৈ আছোঁ। আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব বুলি মোৰ আশা থাকিলে। আৰু লগতে যদি ভিডিঅ'টো আপোনালোকে চাই ভাল পায়, লাইক কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এতিয়া আমি প্ৰথম তেল আনিবলৈ যাম। তেল আনি থোৱা আছিলে কিন্তু এদাই হ'ল, চাইছিলোঁ নাই। গাঁৱৰে সৰু সৰু পদূলি সুবাসত আমোল মোল শেৱালি নঙলা মাৰিতে ওলমি ওলমি। এতিয়া হাল চাল বোৱা হৈ গ'ল। এতিয়া ঘৰলৈ আহিলোঁ। এতিয়া যাব লাগে আমি শ্বুটিঙত। ব'লক এতিয়া আমি ইয়াৰ পাছৰখিনি চাবলৈ দেখুৱাম। ব'লক যাওঁ শ্বুটিং চাবলৈ। এই আমি আহি আছোঁ এতিয়া শ্বুটিং। কিহৰ ওপৰত বনাইছোঁ এইখন? মানে ইয়াৰ কিহৰ পাৰ্টটো বনাই আছোঁ? এইটো প্ৰতিশোধৰ ছেকেণ্ড পাৰ্ট। এইজন আমাৰ ডাইৰেক্টৰ ছাৰ। নমস্কাৰ। মই ৰিয়ানৰ পাৰ্টটো কৰিছোঁ। এইজন আমাৰ CID অফিচাৰ। SBP এণ্টাৰটেইনমেণ্টত চাব পাৰিব আপোনালোকে। ছাবস্ক্ৰাইব কৰি দিব, শ্বেয়াৰ কৰিব। ব'লক এতিয়া আমি পাছৰখিনি দেখুৱাবলৈ চেষ্টা কৰিছোঁ। চক শ্বুটিং চলি আছে। এতিয়া মই কেমেৰাটো বেলেগক ধৰিবলৈ দিম। ময়ো ল'ম এতিয়া। আপোনালোকে চাই থাকক। চক কথা পাতিব নোৱাৰি, গালি পাৰিব। এতিয়া চাই থাকক। মানে CID আহিছে, গুণ্ডা পাৰ্টিটো মানে ধৰিবলৈ আহিছে। এইটো যে বনাই আছে ছোৱালীজনী এইজনী দেই, হাইতা দি দে। খবৰ দিব নালাগে, CID সঠিক সময় সঠিক জেগাত হাজিৰ হৈ যায়। মোৰতো বিয়াৰ লগত কোনো সম্পৰ্ক নাই। যদি তোমাৰ বিয়াৰ লগত কোনো সম্পৰ্কই নাই, বিয়াৰ কণ্ডিশ্যন তোমাৰ নম্বৰ। Hello guys. Hello guys. Khবৰ ভালনে?
ভিডিঅ' বনাই বনাই আহি আছোঁ শ্বুটিং কৰি এতিয়া আমি চব এইজন আহি আছে আমাৰ টেম্পলা ছাৰ আহে দি দিয়ক সম্পূৰ্ণ ভিডিঅ'টো চাবলৈ মতে আপোনালোক অপেক্ষা কৰি থাকক আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰিব কিন্তু দেই ছাবস্ক্ৰাইব কৰিব লগতে এই চেনেলটোৰ লগতে ছাবস্ক্ৰাইব কৰিব আমাৰ মেইন হিৰ'ইনী এইকেইজনী দৰ্শনা ভৰালী আমাৰ এজনী CID এজনী মেইন হিৰ'ইনী এই লগৰজনী এইজনী এই আকৌ তাৰ ভনীয়েকজনী এনেই তাৰ ওলোৱা নাই এই আমাৰ হিৰো আৰু এবাৰ কিডনেপাৰ এনেকৈ আজিৰ ৰাতিপুৱাৰ পৰা হাল বোৱাৰ পৰা আদি কৰি আজিৰ দিনটো মই এনেকৈ পাৰ কৰিলোঁ আপোনালোকে সম্পূৰ্ণ ফিল্মখন আৰু 2 দিনতে ওলাব চাবলৈ পাব যদি আজি মোৰ এই ব্লগটো চাই ভাল পালে তেন্তে লাইক কৰিব কমেণ্ট কৰিব ছাবস্ক্ৰাইব কৰিব আৰু অলপ শ্বেয়াৰ কৰি দিব আৰু আজি যোনখন ফিল্ম শ্বুট কৰিলে সেই ফিল্মখন চাবৰ বাবে আপোনালোকক মই তলত ডিছক্ৰিপশ্যনত লিংকটো দি দিম চাব ধন্যবাদ